মানুহে স্বতঃস্ফূৰ্তভাৱে মানে উইলিংলি তেখেতসকলে শান্তি ভাল পোৱা ব্যক্তিসকলে ওলাই আহিব। সঁচাকৈ আজি এটা আৱেগিক হোৱা এটা পৰিৱেশ যে আমি যিখিনি মানুহ আশা কৰিছিলোঁ তাত চাইও মানে বেছি সংখ্যা মানে গাড়ী আজি আমাৰ লগত যোগদান কৰিছে। কমেও 1200খন আজি গাড়ী আমাৰ ওদালগুৰিৰ পৰা কোকৰাঝাৰ স্থানলৈ আহিছে। মাষ্টৰসকল আছিলে আৰু ডক্টৰ আছিলে, কিছুমান ACS অফিচাৰো আছিলে, আৰ্মি অফিচাৰসকল আছিলে, বহু চাকৰিয়াল ব্যক্তিসকলে আজি আচৰিত ধৰণেৰে প্ৰমোদ বড়ো ডাঙৰীয়াৰ যোনটো শান্তিৰ যি 5টা বছৰ আছিলে এই 5টা বছৰটো আকৌ এবাৰ বিচাৰি অহা আমি অনুভৱ হৈছোঁ। মই যি ব্যক্তিসকলে আজি আমাৰ এই বৃহৎ ৰেলী কাহানিও নোহোৱা মই যিখিনি জানো আমি ইণ্ডিয়াতে ভাৰততে এনেকুৱা বৃহৎ 20ৰ পৰা 25 কিলোমিটাৰ লম্বা গাড়ী কাৰ ৰেলী হোৱা এই ভাৰত দেশত কেতিয়াও হোৱা নাই বুলি মই অনুভৱ কৰিছোঁ। আৰু আজি প্ৰথমবাৰ ইয়াতো ভাৰতত নোহোৱা এটা মানে ৰেলী এই BTRত প্ৰমোদ বড়ো ডাঙৰীয়াৰ যি UPPL দল, আমাৰ যুৱ শাখা, আমাৰ যি কেবিনেট আছে, আমাৰ এক্সিকিউটিভৰ সহায়ত আৰু ৰাইজৰ সহায়ত আমি সম্পূৰ্ণ ৰূপ দিবলৈ সক্ষম হৈছোঁ। এইটো এক প্ৰকাৰ আপোনালোকৰ নিৰ্বাচনী প্ৰচাৰক ক'ব পাৰে নেকি? এইটোতো 100%। আমি যোৱা সময়ত BPFৰ লগত যি ধৰণে হাৰিছোঁ সকলোৱে জানে আমি খুব বেয়াকৈ হাৰিছোঁ। গতিকে এতিয়া মানুহে হাগ্ৰামা ডাঙৰীয়াক খুব মানে এটা পৰিৱৰ্তন আনিব বুলি প্ৰমোদ বড়ো ডাঙৰীয়াই কাম কৰিব পৰা নাই। প্ৰমোদ বড়ো ডাঙৰীয়াই মানে 5টা মানে ডিপাৰ্টমেণ্ট অসম চৰকাৰক ঘূৰাই দিলে, বিভিন্ন মানে মিছা কথা কৈ পেলাই তেখেতে মানে ৰাইজক মানে ঠগবাজ কৰিবলৈ সক্ষম হৈছিল। কিন্তু এতিয়া ৰাইজে বুজি পাইছে আচলতে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াহে ঠগবাজ কৰিছে। আৰু সকলোৱে জানে, আপোনালোকে যি ছ'চিয়েল মিডিয়াত আপোনাৰ লগত থৈ দি আমি গম পাই আছোঁ শ্ৰীৰামপুৰত বিশাল এটা চিণ্ডিকেট চলিছে, বক্সিঙাটত বিশাল এটা চিণ্ডিকেট চলিছে। আৰু কোকৰাঝাৰত সেইদিনাখনৰ যি ঘটনা, যি মানে আদিবাসী আৰু বড়োৰ লগত যি হোৱা, আজি বড়ো আৰু আদিবাসীৰ মাজত আৰু এটা ভয় মানে আৰু এটা টকা নাই চৰকাৰত, এটা টকা নোহোৱাকৈ তেখেতসকলে আমাৰ থৈ যোৱা 300 কৰোৰ টকা আজি আমি থৈ গৈছিলোঁ যে আমাৰ নতুন চৰকাৰ যোনে হওক তেখেতসকলে কাম কৰক অলপমান বুলি ভাবি থৈ যোৱা পইচাৰে তেখেতসকলে এতিয়া আমাৰ যি আঁচনিসমূহ আছিল, আমি যি মানে বেনিফিচিয়াৰীসকলক চিলেক্ট কৰিছিলোঁ সেই বেনিফিচিয়াৰীসকলকে তেখেতসকলে এতিয়া মানে আমাৰ মানুহকে তেখেতসকলে দি আছে। আৰু ৰাস্তা ঘাট যিমান বনাইছে আমি মানে অলৰেডি চেংচন কৰি থৈ যোৱা, আমি মানে টেণ্ডাৰ কৰি থৈ যোৱা এই সম্পূৰ্ণ কামটোহে কৰি আছে। 2 লাখ টকাকৈ এতিয়া আমাৰ ইউডক দিম বুলি কয়, একদম মিছা কথা কৈছে। বাজেটত তেখেতসকলে আজিলৈকে নিৰ্ধাৰিতই কৰা নাই। ছাপ্লাইমেণ্টাৰী বাজেটত তেখেতসকলে এতিয়া ইউডৰ নামত কিমান টকা খৰচ কৰিব আজিলৈ স্পষ্ট ক'ব নোৱাৰে। যেতিয়া মানে ডিষ্ট্ৰিবিউশ্যন কৰে, ডেমো চেক ডিষ্ট্ৰিবিউশ্যন কৰি পেলাই তেখেতসকলে কয় কি আমি 80,000 মানে খন চেক মানে আমি চলাই আছোঁ বুলি কৈছে। ইমান নিৰ্লজ্জ মানে ধৰণৰ কথা তেখেতসকলে এইকেইদিন আমাৰ BTR ৰাইজক ঠগাবলৈ চেষ্টা কৰি আছে। আমি আমাৰ বাইদেউসকলক 25,000 টকাকৈ আমি আলাৰী চাৰাং মাইনাও চাৰাং বুলি আমি বিথাংগীৰে আমি বাইদেউসকলক পইচা দিছোঁ। আৰু তেখেতসকলে আজিলৈকে 1 টকাও দিব পৰা নাই। চেক ছাপাই আছে বুলি কৈ আছে। MCC লাগিবলৈ আকৌ 15 দিন আছে। মুঠতে খুবেই ভুৱা BPFে কাম কৰা পাৰ্টি নহয়, একদম মিছলীয়া পাৰ্টি। আৰু BPF আজিৰ দিনৰ বড়ো সমাজৰ পৰা বঞ্চিত, মানে বড়ো সমাজে এভইড কৰিছে। এতিয়া মুছলমান সমাজে কিছু ভুল বুজাৰ কাৰণে তেখেতসকলে মানে BPF কৰি আছে। সেই কথাতে মানে আপোনালোকৰ মিডিয়াত মই ক'ব খুজিছোঁ। নিৰ্বাচনৰ পৰা কি ক'ব? নিৰ্বাচনত আমাৰ খুব ভাল, কাৰণ আমি কৈছোঁ যে বড়ো সমাজে অলৰেডি BTR বুলি ক'লে বড়ো মেজৰিটি এটা মানে জাগা। গতিকে বড়ো যদি তেখেতসকলক এৰিছে আৰু মুছলমানক যেতিয়া হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই যে মানে যি ধৰণৰে অকলে খেলিম বুলি কৈ পেলাই আৰু আদিবাসী ভাইসকলক ST দিম বুলি ক'লে হৰেক মালৰ দৰে তেখেতে যেনেকৈ মানে এটা জাতিৰ আৱেগটো বিকিলে, গতিকে সকলো মানুহে তেখেতক এই
বিপি ৰাজনীতিক আৰম্ভ কৰিছে বুলি আপোনাক অভিযোগ কৰিছে, কি টপিকটো ক'ব? মই হাগ্ৰামা ডাঙৰীয়াৰ পৰা শিকিছোঁ। হাগ্ৰামা ডাঙৰীয়াই কি হ'ল, নিৰ্বাচন আহিলে তেখেতো মানে টুপি পিন্ধি পেলাই মছজিদে যায় আৰু কি বুলি কয় ৰজা পাতিবলৈ যায়। গতিকে ময়ো এতিয়া হাগ্ৰামা ডাঙৰীয়াই যেনেকৈ মুছলমানৰ ভোটটো বহুত পায় টুপি পিন্ধি, ময়ো এইকাৰণে এতিয়া মানে টুপিটো পিন্ধি ঘূৰি আছোঁ, যাতে আমাৰো 2-4টা মুছলমানটো আৰু ভোটটো বাঢ়ে। আমাৰ কথাই নাই নহয়, 4,71,000 মুছলমানে বিটিআৰত ভোট কৰে আৰু আমি হাগ্ৰামা মহিলাৰ ডাঙৰীয়াই অকলে 4 লাখ পায় আৰু আমি মাত্ৰ 40,000 পাওঁ। গতিকে যদি আমি এইবাৰ 50,000ও পাওঁ আমাৰ কাৰণে বহুত। আমি ভাবিছোঁ এইবাৰ মোৰ টুপিয়ে 10,000 ভোট মানে মুছলমানৰ ভোটটো ল'বলৈ আমি সক্ষম হ'ম। এনডিএৰ লগত আপোনালোকে নাথাকিব বুলি এনডিএৰ লগত এনডিএ এই সময়ত আমাক এলাহী কৰিছে। আগৰ দৰে এনডিএ আমাৰ লগত মানে যেনেকুৱা ৰিলেশ্যন আছিল, হাগ্ৰামা ডাঙৰীয়াই যিহেতু বিটিআৰত বহুখিনি MCLA পালে, গতিকে তেখেতসকলে এতিয়া আমাৰ লগত খুব এটা ঘনিষ্ঠতাটো আমাৰ নাই আৰু গতিকে আমিও 6,15,000 ভোট পোৱা এটা পাৰ্টি। BPF 7,90,000 ভোট পাইছে যোৱা BTC ইলেকশ্যনত আৰু আমি পাইছোঁ 6,15,000। ডিফাৰেঞ্চটো 1,77,000, অনলি 177। আমি যদি 1 লাখ ভোট পাওঁ তেনেহ'লে হাগ্ৰামা 6 লাখ, আমি 7 লাখ। গতিকে বহুত ডিফাৰেঞ্চ নহয়, এইবাৰ খেলা হ'ব। আমি এইকাৰণে এটা শ্লোগান দিছোঁ যুৱ শাখাই নতুন কৰি, চলো BTC পাল্টাই চাচিৰ বাঢ়ি যায়। আমি নতুনকৈ এটা মানে আমাৰ BTCৰ কাৰণে আমাৰ যুৱ শাখাই নতুন এটা উদ্যমৰে এটা মুছলমান সমাজৰ যি আমাৰ আই মাতৃসকল আছে, চাচাসকল আছে, চাচীসকল আছে, যাতে তেখেতসকলক হাগ্ৰামাৰ যি মানে ঠগবাজ যি ৰাজনীতিক এইটো যাতে কাণত ফুচফুচ পাঁচ কৰি আমি যেন হাগ্ৰামাই যিমান ভোট পায় মুছলমানত তাতছে আমিও দুটা হাতত আমিও ভোট ল'ব পাৰোঁ, তাৰ কাম আমি কৰি আছোঁ। প্ৰমোদ বড়োক যিটো প্ৰাক্তন চিফ এনডিএ যিটো ৰাজ্যসভাৰ এনডিএ অলৰেডি তেখেতক অফাৰ কৰিছে, অফাৰ কৰা নহয়, এনডিএ অফাৰ কৰিছে। কিন্তু আমি বহুত চিন্তাত আমি এতিয়া আছোঁ আৰু আমি চাব লাগিব যে আমাৰ এই বিটিআৰ অঞ্চলত আমাৰ মুছলমান ভাইসকলে কি বিচাৰি আছে, ৰাজবংশী ভাইসকলে কি বিচাৰি আছে, আদিবাসী ভাইসকলে কি বিচাৰিছে। এইটো সত্য যে আমাক এনডিএ অলৰেডি ৰাজ্যসভাৰ কাৰণে এটা সাংসদ তেখেতসকলে আমাক প্ৰপ'জ কৰিছে আৰু ইয়াৰ মিত্ৰতাও বিচাৰিছে। কিন্তু যিহেতু ইয়াত BPF আছে, আমাৰ BPFৰ লগত কেতিয়াও মিলন নহয়। আমাৰ তেল আৰু পানীৰ লগত আমাৰ মানে ইয়াত মানে ৰাজনৈতিকভাৱে সংঘাত। গতিকে এই সংঘাতটোৱে কিমান দূৰলৈ নিব পাৰিব, মোৰ পাৰ্চনেলি এটা বিশ্বাস এইটো কেতিয়াও নহয়। এইটো কেতিয়াও নহয় যে আমি BPFৰ লগত মানে UPPলে মিত্ৰতা কৰিব। অলপ আগতে কৈছোঁ, আমি যদি 6 লাখ হয়, হাগ্ৰামাই 7 লাখ ভোট পাইছে নহয় জানো, তো আমি যদি এইবাৰ 1 লাখ ভোট বেছি পাওঁ, আদিবাসী যদি অলপ মৰম কৰে, নেপালী যদি অলপ মৰম কৰে আৰু মুছলমান যদি অলপ মৰম কৰে, হাগ্ৰামাই চিধা 6 লাখত আহিব আৰু আমি 7 লাখত যাম। সেইটোৱে ডিফাৰেঞ্চটো। 1 লাখৰ কাৰণে এইবাৰ আমি যুৱ শাখাই নেতৃত্ব লৈছোঁ। এই যে ক'লোঁ চলো BTC পাল্টাই চাচিৰ বাঢ়ি যায়, এইটোৱে আমাৰ ফৰ্মুলা। থেংক ইউ।